মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত পাঠ্যপুথি তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞানৰ অধ্যায় নম্বৰ 3 বতৰ, বায়ু, পানী এই অধ্যায়টো আলোচনা কৰিম। তো আমি বতৰৰ বিষয়ে আগতে কি শিকি আহিছোঁ যে আমাৰ চৌপাশৰ অৱস্থা যেনে গৰম, ঠাণ্ডা, ৰ'দ, বতাহ, বৰষুণ, ধুমুহা এইবিলাককে বতৰ বুলি কোৱা হয়। বতৰৰ লগত মানুহৰ ওচৰ সম্পৰ্ক আছে। কেতিয়াবা আমি কওঁ আজি বতৰটো ডাৱৰীয়া। কেতিয়া ডাৱৰীয়া বুলি কওঁ? যেতিয়া একে লেঠাৰিয়ে বৰষুণ দি থাকে আমি তেতিয়া বতৰটো ডাৱৰীয়া বুলি কওঁ। আৰু যেতিয়া বহুত দিন বৰষুণ নিদিয়াকৈ থাকে তেতিয়া আমি কওঁ বতৰটো খৰাং। আকৌ কেতিয়াবা বৰ গৰম হয়, হয়নে? বতৰটো বৰ গৰম হয় আৰু কেতিয়াবা বতৰটো বহুত ঠাণ্ডা হয়। আকৌ কেতিয়াবা ধুমুহা বতাহ বলে, কেতিয়াবা বৰ ধুনীয়া ফৰকাল হৈ থাকে। কেতিয়াবা আকাশত মেঘ ভালদৰে নোলায়, বৰষুণ দিয়াৰ পাছতহে মেঘ নোহোৱা হয়, তেতিয়া ফটফটীয়া ৰ'দ দিয়ে আৰু এনে বতৰ ফৰকাল বতৰ বুলি কোৱা হয়। তো কি হয়, যেতিয়া আকাশত মেঘ থাকে তেতিয়া ৰ'দ ভালদৰে নোলায়, যেতিয়া বৰষুণ দিয়াৰ পাছত মেঘবিলাক নোহোৱা হৈ যায় আৰু তেতিয়া আকাশখন একদম ফটফটীয়া হৈ যায় আৰু ৰ'দ দিয়ে। তো তেনেকুৱা বতৰক ফৰকাল বতৰ বুলি কোৱা হয়। আকৌ কোনো সময়ত জোৰকৈ ধুমুহা বতাহ বলে। ধুমুহা বতাহ কিন্তু বেছি সময় নাথাকে, অলপ সময় ধুমুহা বতাহ হোৱাৰ পিছতে আকৌ বতৰটো বেলেগ হয়। তো এতিয়া আমি শিকিম বতৰৰ প্ৰভাৱ আৰু আগজাননী। মানুহৰ বহু কাম বতৰৰ ওপৰত নিৰ্ভৰশীল। মানুহ খেতি কৰা হয়, কিছুমান খেতি বেছি বৰষুণ দিয়া সময়ত কৰা হয়, আনহাতে আন কিছুমান খেতি আকৌ বৰষুণ নোহোৱা সময়ত কৰা হয়, যেনে শাক পাচলিৰ খেতি ঠাণ্ডা দিনত কৰে, হয়নে? যাৰ কালি কি হয়, বৰষুণ নাথাকে, শাক পাচলি খেতিত বৰষুণ নালাগে, তো সেইকাৰণে শাক পাচলিৰ খেতিবিলাক জাৰকালি কৰা হয়। আকৌ জহকালি বৰষুণৰ বতৰত কি হয়, এনে খেতি কৰা ভাল নহয়, তো বৰষুণৰ বতৰত আকৌ ধান খেতি কৰা হয়। তাৰপিছত ধুমুহা বতাহ বলিলেও মানুহৰ কি হয়, বহুতো ক্ষয় ক্ষতি হয়, গছ গছনি উভালে, ঘৰ বাৰী ভাঙে, হয়নে? তাৰপিছত ধুমুহা বতাহৰ বাবে মানুহৰ বহুতো ক্ষয় ক্ষতি হয়। আকৌ ডাঙৰ নদ নদী বা সাগৰত মাছ মাৰিবলৈ যোৱা মানুহৰ কাৰণে ধুমুহা বতাহ অতি ভয়াৱহ। সেইবাবে বতৰৰ বিষয়ে আগতীয়াকৈ জানিলেহে মানুহে কি কৰিব পাৰে, নিজৰ যত্ন ল'ব পাৰে, হয়নে? তো কি হয়, আজিকালি ৰেডিঅ' টিভিৰ জৰিয়তে বতৰৰ আগতীয়া খবৰ পোৱা যায়। এতিয়া আমি পঢ়িম বতৰ পৰিৱৰ্তন হোৱাৰ কাৰণ। বতৰ কিয় সকলো ঠাইতে একে নহয় বা বতৰ কিয় সময়ে সময়ে বেলেগ হৈ থাকে। তো বতৰ পৰিৱৰ্তনত সূৰ্যৰ তাপ আৰু পোহৰে মুখ্য ভূমিকা লয়। সূৰ্যৰ তাপ আৰু পোহৰ যদিহে পৃথিৱীত নপৰিলেহেঁতেন, পৃথিৱীত জীৱ জন্তু উদ্ভিদ একোৱে জীয়াই থাকিব নোৱাৰিলেহেঁতেন। চোৱা যে আমাৰ পৃথিৱীখন বায়ুৱে আগুৰি আছে। বায়ুৰ এই তৰপটোকে, পৃথিৱীৰ উপৰিভাগৰ পৰা যিমান উচ্চতালৈকে বায়ু আছে সেই তৰপটোকে বায়ুমণ্ডল বোলে। পৃথিৱীৰ উপৰিভাগৰ পৰা প্ৰায় 600 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল বিয়পি আছে। পানী নহ'লে যেনেকৈ মাছ জীয়াই থাকিব নোৱাৰে, তেনেকৈ বায়ু নহ'লেও জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। তাৰপিছত আকৌ আমি ইয়াৰে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।